অলপো বতা নাই। সি উঠি গৈ খিৰিকীখন খুলি দিলে। আকাশত মেঘ, বৰষুণ দিবনে আজি ৰাতি? এটা দুটা তৰা এতিয়াও আছে। সি সেইখিনিৰ পৰা উঠি আকৌ বিচনাতেই বহি লৈ লাইটটো জ্বলালেও কাষৰ কোঠাত শুই থকা মাকে সাৰ পাই হুলস্থুল লগাব মাজৰাতিখন কি কৰিছা বুলি। মমডাল মেজৰ ওপৰতে থৈ সি কোঠাটোৰ ভিতৰতে ইফাল সিফাল কৰি থাকিল। এনেকুৱা সময়ত পুৰণা কথাবোৰে বৰ আচৰিত ধৰণে আমনি কৰে। এই মাহতে যে কিমানটা ৰাতি সি এনেদৰে উজাগৰে পাৰ কৰিছে। সি গৈ মেজখনৰ কাষ চাপিল। মেজৰ ওপৰত থকা ফাইলবোৰত কিবা বিচাৰিছে। ফাইল এটাৰ পৰা এখন কাগজ হাতত তুলি চাবলৈ লাগিল। এদিন যে এই কাগজখন দিয়া মানুহজনেইতো। আপোনাক কথা এটা কওঁ, বেয়া পাব নেকি? আৰে, কথা ক'লে মানুহে বেয়া পায় নেকি? কওক। আপোনাৰ নামটো জানিব পাৰিম নেকি? মোৰ নাম অনুৎপল বৰুৱা। সি হাতত লৈ থকা কলমটো অলপ দৃঢ়ভাৱে ধৰি সুধিলে, কি হ'ল? নহয় মানে আপোনাৰ চেহেৰাটো আমাৰ দাদাৰ লগত বহুত মিল। কিন্তু আমাৰ দাদাৰ নাম হেনো ৰাজ শইকীয়া। সি সুধিলে, মানে আপোনাৰ দাদা বৰ্তমান এই পৃথিৱীত নাই নেকি? মানুহজনে ক'লে, এই পৃথিৱীত নাই বুলিবই পাৰি। মানুহজনে এটা দীঘল নিশ্বাস এৰিলে। হঠাৎ সম্ভিত ঘূৰাই পোৱাৰ দৰে আকৌ ক'বলৈ ধৰিলে অলপ কপা কপা কণ্ঠস্বৰে। আমাৰ ককাই ভাই দুজন আছিলোঁ। সেয়া অৱশ্যে মই মা আৰু খুৰাৰ মুখৰ পৰা শুনা কথাহে। মোৰ মনত নাই। মই ফটো চাইহে দাদাৰ চেহেৰা চিনিছোঁ। এবাৰ যোৰহাট চহৰলৈ এখন ডাঙৰ চাৰ্কাছ আহিছিল। মোৰ বয়স তেতিয়া 2 বছৰ আৰু দাদাৰ বয়স 5 বছৰ। মায়ে আমাক দুটাক চাৰ্কাছ চাবলৈ লৈ গৈছিল। আমি চাৰ্কাছ চাবলৈ গৈ ভিৰৰ মাজত সোমাই গ'লোঁ। মই মাৰ কোচত আৰু দাদাই মাৰ হাতত ধৰি এটা সময়ত আমি টিকট কৰি আহি চাৰ্কাছ চাবৰ কাৰণে এটা ডাঙৰ টৌৰ তলত পালোগৈ। চাৰ্কাছৰ খেল চোৱাত ব্যস্ত। চাৰ্কাছৰ খেল শেষ হোৱাত সংকেতটো ডাঙৰকৈ বাজি উঠিল। মায়ে মোক কোচত লৈ দাদাক হাতত ধৰি আকৌ ভিৰৰ মাজত সোমাই পৰিল। লাহে লাহে আমি ভিৰৰ মাজৰ পৰা ওলালোঁ। মায়ে উফ ভগৱান, ঈশ্বৰক স্মৰণ কৰিলে। কিন্তু মাৰ হাতৰ পৰা দাদা কেতিয়া এৰাই গ'ল গমকেই নাপালে। মায়ে ইফালে সিফালে ঘূৰি চাই দেখে দাদা নাই। মা পাগলীৰ দৰে হৈ পৰিল। মা কঁপিবলৈ ধৰিলে। মায়ে পানীৰ মাজত পাৰাপাৰ নোপোৱাৰ দৰে মানুহৰ দৰে হাহাকাৰ কৰি উঠিছিল। মাৰ তাম-বৰণীয়া চুলি গুচাই যেন বিশৃংখলভাৱে দাদাক বিচাৰিছে। নাই, দাদা নাই। মায়ে মোক কোলাত লৈ ঘৰলৈ আহিল। দেউতাই দাদাক বিচাৰি ওলাল। বহু ৰাতিলৈকে দেউতা, দেউতাৰ বন্ধু, আত্মীয় কুটুম সকলোৱে বিচাৰিলে। নাই, দাদাক নাপালে। নিস্তেজ মুখ, নিৰ্বাক চকু, নিখতীয়া দেহ লৈ দেউতা ঘৰ পালেহি। দাদাক নাপালে। মা পাগলীৰ দৰে হৈ পৰিল। মোকে বুকু ৰুমত ৰাখি ডাঙৰ কৰিলে। এদিন মই ফটো একপি দেখি মাক সুধিলোঁ, এইজন কোন দেউতাৰ কোচত? সুমনিয়াহ এৰি মায়ে ক'লে, ৰাহুল। সি তোমাৰেই দাদা আছিল, নাম ৰাজ। চাৰ্কাছে কাঢ়ি নিলে। চাৰ্কাছ চাবলৈ গৈ আৰু ঘূৰি নাহিল। মায়ে হুকহুকাই কান্দি উঠিল। মই খুৰাৰ ওচৰলৈ গৈ খুৰাৰ মুখৰ পৰা সকলো গম পালোঁ। কেনেকৈ হেৰাল, কিয় হেৰাল ইত্যাদি। কিন্তু আপোনাৰ নামৰ লগত আমাৰ দাদাৰ নামৰ কোনো মিল নাই। আপুনি বেয়া নাপাব কথাবোৰ কোৱাৰ কাৰণে। মই ফটোত দেখা চেহেৰাটোৰ সৈতে আপোনাৰ চেহেৰাটো প্ৰায় একে। মই এতিয়া যাওঁ, মিছাতে আপোনাক আমনি দিলোঁ। মানুহজনৰ কথাবোৰ শুনি তাৰ এনে লাগিল যেন গোটেই পৃথিৱীখন ঘূৰিছে, আন্ধাৰ হৈ গৈছে। এতিয়াই যেন পৃথিৱীখন ধ্বংস হৈ যাব। সি ভাবিছিল, তাক গৌতমে কোৱা কথাবোৰ সঁচা নেকি? তোমাৰ এয়া মা-দেউতা, জীৱন দান কৰা মা-দেউতা। জন্ম দিয়া মা-দেউতা নহয়। তোমাক হেনো ক'ৰবাত পাই আনিছিল। তেওঁলোকৰ কোনো সন্তান নাছিল কাৰণে তোমাক তুলি ল'লে। তাৰ বিশ্বাস হোৱা নাছিল, কাৰণ সি যদি ভাত নাখাওঁ বুলি কয় মাক দেউতাকেও নাখায়। সি যি বিচাৰে দেউতাকে তাকে আনি দিয়ে। সি যলৈকে যাওঁ বুলি কয় দেউতাকে তালৈকে লৈ যায়। যদি সি লোকৰ ঘৰৰ ল'ৰা হয়, তাক কিয় ইমান আপডাল কৰিব? নহয় নহয়, তাৰ মাক দেউতাক এই হালেই। গৌতমৰ কথাবোৰ শুনি তাৰ উগুল থুগুল লাগি আছিল। আকৌ তাতে আজি সি এইবোৰ কি শুনিলে?
সি আজি মাকক সুধিব তাৰ প্ৰকৃত মাক দেউতাক কোন। নাই, সি নোৱাৰে। ইমান আলাসত ডাঙৰ কৰাৰ পিছত সি মাক দেউতাকক কি বুলি সুধিব। মাক দেউতাকে তাক কোনো ক্ষেত্ৰতে অৱহেলা কৰা নাই আৰু সি কি বুলি সুধিব মাকক। সুধিলে মাকে তাক মূৰৰ খেলিমেলি হৈছে বুলি ভাবি ডাক্তৰৰ ওচৰলৈ নিব, নহ'লে তাক এইবোৰ কোনে ক'লে বুলি সুধিব। নাই, সি নোৱাৰে সুধিব। এইবোৰ কথা সুধিলে আৰু মাক পাগলী হৈ যাব। যদি এইগৰাকী তাৰ নিজৰ মাক নহয়, তাক কিয় ইমান মৰম কৰিব। নানা সমস্যাত বুৰ গৈ থাকোঁতে ৰাতিপুৱাল দৰজা খোলাৰ শব্দ শুনি উচুপ খাই উঠিল। সি তেতিয়াহে গম পালে ৰাতিপুৱালেই মাক শুই উঠিল। পূব আকাশত আন্ধাৰ নেওচি ৰঙাকৈ বেলিটিয়ে ভুমুকি মাৰিছে। সি খিৰিকীৰে বাহিৰলৈ চাই দেখে দেউতাকো উঠিল। দেউতাক প্ৰাতঃভ্ৰমণত ওলাই গ'ল। সিও কোঠাৰ পৰা ওলাল। বাহিৰত ইফাল সিফাল কৰি ঘূৰি কোঠা পালেহি। মাকে গাখীৰ একাপ হাতত লৈ আহি তাৰ হাতত তুলি দিলে। সি এবাৰ মাকৰ মুখলৈ চালে। শীতল বতাহজাকে তাৰ যেন হৃদয় হাত পেলালে। মাকে তাক ক'লে, শুন, গাখীৰ খাই লোৱা। মই ভাতৰ যোগাৰ কৰোঁগৈ। তোমাৰ আৰু দেউতাৰ এতিয়াই যাবৰ হ'বই নহয়। সি মনতে ভাবিলে এইগৰাকীয়ে তাৰ প্ৰকৃত মাক আৰু তাৰ দ্বিতীয় এগৰাকী মাক এই পৃথিৱীত নাই। আকৌ গৌতম আৰু সেই মানুহজনৰ কথা সাদৃশ্য দেখি তাৰ বুকুখন কঁপি উঠে। ঘড়ীটোলৈ চালে। 8:30 হ'ল। তাৰ অফিচ যাবৰ হ'ল। সি গা পা ধুই অফিচ যাবৰ কাৰণে সাজু হ'ল। মাকে মাত লগালে, শুন, আহা ভাত খাই লোৱাহি। সি ডাইনিং টেবুলৰ ওচৰ পালেগৈ। দেউতাকে ভাতৰ কাঁহী আগত লৈ তাৰ বাবে ৰৈ আছে। সদায় তেওঁ তাৰ বাবে এনেদৰে ৰৈ থাকে, একেলগে ভাত সাজ খাবৰ কাৰণে। সি কোঠাৰ ভিতৰত ভাবি অহা কথাবোৰ কম বুলি ৰৈ গ'ল। সি ভবা কথাবোৰ সকলো থান বান হৈ গ'ল। সি ভাবিছিল বুকু ডাঠ কৰি দেউতাকক সুধিব তাৰ প্ৰকৃত মাক দেউতাক কোন। দেউতাক অধীৰ আগ্ৰহেৰে ৰৈ আছে তাৰ সৈতে ভাত সাজ খাবৰ কাৰণে। সি এই সময়ত কেনেকৈ এইবোৰ কথা কয়। দেউতাকে তাক পাগল হৈছে বুলি ভাবিব, নহ'লে ওলটাই তাক সুধিব তোমাক এইবোৰ কথা কোনে ক'লে বুলি। সি কি ক'ব। গৌতমেতো তাক নামঘৰত ধৰি শপত খুৱাই থৈছে মাক দেউতাকক নক'বৰ কাৰণে। নাই, সি আৰু দেউতাকক এইবোৰৰ বিষয়ে একো নকয়। সি আজি নিজেই সেই মানুহজনক লগ ধৰিব, ঠিকনালৈ ঘৰলৈ যাব। তেতিয়া মানুহজনৰ যদি সি প্ৰকৃত ককায়েক, তাৰ প্ৰকৃত মাক দেউতাক আছে, সিহঁতে তেতিয়া তাক নিশ্চয় চিনি পাব। সিহঁতে তাক আঁকোৱালি ল'ব। আগফালৰ বাৰান্দাত সি ৰৈ পিছলৈ ঘূৰিল। মাক তাৰ পিছে পিছে আহি আছে। মাকে আগবাঢ়ি গৈ গেটখন খুলি দিলে। সেই গাড়ীৰ দৰজা খুলি গাড়ীত বহিল। এবুৰি চিন্তাৰে। নতুন সন্ধানত সি গাড়ী ষ্টাৰ্ট দিলে। মাকে শুন যোৱা বুলি কৈ গেট মাৰি ঘৰৰ ভিতৰলৈ আগবাঢ়িল। ৰদে পখালিছে মহানগৰীৰ ছবি। ভিন্ন মানুহ, ভিন্ন চিন্তা, বিভিন্ন ব্যস্ততা। ধূলি দুশৰিত দুপৰীয়া। কোলাহলে খলকনি তুলিছে। বজাৰৰ মাজত, দোকানৰ ভিতৰত, পথৰ দাঁতিত নাইবা বাছ ষ্টেণ্ডত। তাৰ একোলৈকে ভ্ৰূক্ষেপ নাই। মাথো তাৰ বুকুখনে চাৰিওফালে উপচি থকা মানুহৰ মাজত সি সেই নিৰ্দিষ্ট মানুহজনক বিচাৰিছে। সেই আকাংক্ষিত দুপৰীয়া। আই হোপ ভিডিঅ'টো ভাল লাগিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছিকৈ ধন্যবাদ। চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।